অলপ ফাট ফাট মেলিছে এনেকুৱা হৈছে ফাট ফাট হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল উত্তৰ পূৰ্বাঞ্চল মই আজি এটা নতুন ভিডিঅ' লৈ যাম আপোনালোকৰ মাজলৈ আগতে সেই জগন্নাথ মন্দিৰ ভিডিঅ'টো চালেই চাগে তাৰ আগত লখিমপুৰৰ পৰা ডিব্ৰুগড় ভিডিঅ'টো চালেই এতিয়া আমি শিৱসাগৰ ৰুমত আছোঁ থাৰ্ড ব্লগ এইটো উত্তৰ একদম গোটেই গেলা কৰি থৈছোঁ পূৰা গালিয়া পাৰিব যেন লাগিছে তাৰপৰা এতিয়া ৰংঘৰ কাৰেংঘৰ এনেকুৱাবিলাক দেখাম চাগে আপোনাৰ থাম্বনেইলখন চাই গম পাইছে যে ক'লৈ যাম তেনেহ'লে আমি ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইণ্ট্ৰ'টো দি লওঁ ওলাই গ'লোঁ বিন্দাছ ওলাই গ'লোঁ এতিয়া ৰুমৰ পৰা বাহিৰলৈ যাওঁ তাৰপাছত ভাত চাত কিবা এটা খাই লওঁ ৰাতিপুৱা হৈছে ন ভোক লাগিছে তাৰপাছত একদম হোটেলত বিন্দাছ পাই গ'লোহি মোৰ পাছফালে আছে ৰংঘৰটো এতিয়া বিন্দাছ ইয়াৰ ভিতৰৰ পৰা দেখাম মানে আগতে পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দাই ভিতৰখিনি এইবিলাক দেখাই থৈছে বাৰু দেখাইছে কিন্তু ময়ো দেখাবলৈ চেষ্টা কৰিম অকণমান ইয়াত ভাস্কৰ দাই হেৰি কৰে এইটো কি কয় আনবক্সিং ভিডিঅ' এটা বনাইছিলে কেইদিনমানৰ আগত ডিম্পল এডালৰ এইডোখৰ জেগাতে আমি আছোঁ এই গছজোপা তলতে বিন্দাছ চাই থাকক গোটেই পৰিৱেশ দেখাই আছোঁ ৰংঘৰ ফ্ৰণ্টে ফ্ৰণ্টে থকা হোটেল এখনত আমি বহি গৈছোঁ মানে ভাত খাবলৈ ভোক লাগিছে কালি খোৱা ভাত আজি এতিয়া 10টা বাজি গ'ল 10:30 হ'ল ভাত খোৱা নাই ভাত খাই লওঁ তাৰপাছত তাৰ ভিতৰত যাম নিৰামিষ ভাত বোলে 60 ভাত বোলে 60 নিৰামিষ ভাত নাখাওঁ চিকেন খাম চিকেন কাটি লৈছোঁ টিকেটৰ দাম 25 টকা ফৰেনৰ কাৰণে কিমান এইখন ফাইনেলি সোমাই গ'লোঁ ৰংঘৰৰ ভিতৰত এইটো এখন ৰংঘৰৰ কিবা কিবি কুস্তি দিয়া আছে ৰংঘৰৰ ভিতৰত আৰু ফৰেনাৰো আহিছে মোৰ পাছফালে ফৰেনাৰ বোলে ফৰেনাৰ সোমালে 300 টকা আৰু মানে নীলা কিবা এখন দি থৈছে এখন কেলে দিছে গম পোৱা নাই আৰু পাছফালে যাওঁ তাৰ ওপৰৰ পৰা দেখাম ড্ৰোন শ্বট নাই ওপৰৰ পৰা দেখাম মানে কেনেকুৱা কি চাই থাকক ফাইনেলি কিতাপত পঢ়িব পাই আছিলোঁ আজি নিজে আহি গ'লোঁ ৰংঘৰৰ ভিতৰত আৰু এইবিলাক কিবা হাঁহ কণী গুড় বৰা চাউল এইবিলাকেদি বনোৱা বুলি কিতাপত পাইছিলোঁ আজি নিজে চুই চাইছোঁ বিন্দাছ আৰু ভিতৰখন ওপৰখন চাওক ওপৰখন এখন তাৰপৰা আৰু এইপিনে মানে ৰংটো আগত যোনটো ৰং আছিলে সেইটো ৰঙৰ বদলি বেলেগ ৰং প্ৰটিন মাৰি দিছে সেইকাৰণে মিহি মিহি লাগিছে আগৰ যোনটো প্ৰথম হেৰি আছিলে প্ৰথম নহয় যোনটো ৰং আছিলে এইটো হয় এইটো আৰু এইবিলাক কিবা চাউলৰ নিচিনা ফুট আছে চাউলৰ নিচিনা ফুট ঘৰৰ পাছফালে জেগা এইডোখৰ বিন্দাছ আৰু মুকলি বিন্দাছ বহিবলৈও ধুনীয়া ধুনীয়া হেৰি আছে হেৰি বহিবলৈ চিট দিছে মানে এইপিনে ধুনীয়া আৰু পাছফালৰ পৰা চাওক এইটো মোৰ পাছফালে ৰংঘৰ বিন্দাছ এণ্ড জাকাজ ব্লক ওপৰলৈ উঠি যাওঁ এইপিনে বিন্দাছ ওপৰলৈ উঠি গৈ আছোঁ নাই যিহেতু ৰংঘৰৰ ওপৰৰ পৰা বিন্দাছ চাৰিওফালে যিমানখিনি হেৰি আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু বাহিৰলৈ ওলাব নোৱাৰি এইপিনে হেৰি আছে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ
পকাটো দেখাইছোঁ চাওক তলৰ পকাটো এইটো মানে কি কয় হেৰি পকা চিমেণ্টে বনোৱাটো নহয় হেৰি এইটো কি বেলেগ ষ্টাইলৰ কিবা অলপ ফাট মেলিছে এনেকুৱা হৈছে ফাট মেলিছে মানে বহুত বছৰ হৈছে ন 1751 চনতে কিমান চনতে বনোৱা তেতিয়াহ'লে ইমান এটা পুৰণি বস্তু এয়া এটা বস্তু হৈছে ৰং মাৰি দিছে আগৰ যোনটো পুৰণা ৰং আছিলে সেইটো ৰং নাই আৰু এইবিলাক পাছত লগাইছে চাগে আৰু বতৰটো বহুত ধুনীয়া কৰিছে ইমান ৰ'দো দিয়া নাই বতাহ মাৰিছে যাক গৰম লাগি আছে তেতিয়া চোলাটো পিন্ধি আছোঁ আৰু ফৰেনাৰবিলাক ধেৰ আহিছে ধুনীয়া লাগিছে বিন্দাছ ৰংঘৰৰ পাছফালে চোলাটো অলপ হেৰি হৈ আছে ৰংঘৰ এইপিনে আছে এইটো ৰংঘৰ তাৰপৰা আৰু এইটো কিবা মাটি অলপ উঠাই থৈছে তাকে চাবলৈ আহিলোঁ কি বস্তু নহয় এইপিনে মাটি উঠাই থৈছে চাওঁচোন কি বস্তু এই মাটি উঠাই থৈছে উঠি চাইছোঁ কেনেকুৱা পুৰা পাহাৰ এটাৰ নিচিনা হৈ আছে ইয়াৰ পৰা উঠি চাইছোঁ তাৰপৰা ইয়াৰ পৰা দেখাইছোঁ গোটেই হেৰি চিনেমেটিক শ্বৰ্টকৈ দেখাইছোঁ চাওক ভাস্কৰ দা ইউটিউব চেনেল পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দা ইয়াতে আনবক্সিং ভিডিঅ' বনাই থাকে ইয়াতে আৰু বননিখিনি যে ইমান ধুনীয়া ন পুৰা মানে বিন্দাছ এইপিনে সমান পুৰা চব সমান কটা নহয় মানে বস্তুটো কাটে চাগে কাটিলেও মানে পুৰা সমানকৈ আছে আৰু দেখি এনেকুৱা মজা লাগিছে বতাহ এজাক মাৰি আছে বিন্দাছ ইমানটো সময় লাগিছিলে সিমানটো সময় মানুহ ইমান হোৱা নাছিলে এতিয়া চাওক আৰু এটা পুল এটা আছে চাওক এইপিনে মানে মাছ চাছ অহা যোৱা কৰি থাকে চাগে এইপিনে পুখুৰী এটা আছে দীঘল কিন্তু এইপিনে মোবাইল পৰিব লাগিলে হ'ব না লগত ফটো মাৰিলোঁ ফটোখন দি দিছোঁ চাওক এখন ফটো এখন ফটো কেনেকুৱা লাগিলে ক'ব থাম্বছ আপ ৰ'ব আৰু এইকেইটা পুখুৰী চাওক পুখুৰী নহয় একচুৱেলি এইকেইটা মানে পানী থাকে ৰাতি লাইটিঙৰ কাৰণে দেখি ভাল লাগে আৰু এইটো ৰংঘৰ ষ্টাইলতে শৌচালয় বনাই দিছে মানে ইয়াত পেচাব চেচাব কৰিব পৰা যাব বিন্দাছ আৰু এইটো পাছফালে ৰংঘৰ টাটা ৰংঘৰ বাই নেক্সট লেভেল গৈ আছোঁ ফাইনেলি ইয়াৰ পৰা যাব ওলালোঁ ৰংঘৰৰ পৰা এতিয়া নেক্সট ভিডিঅ' আমি এতিয়া ক'লৈ যাম ছেকেণ্ড জয়দৌল যাম জয়দৌল এতিয়া 4 নম্বৰ ব্লগটো হ'ব জয়দৌলৰ পৰা যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা ঘণ্টা বটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাব ধন্যবাদ জয় অসম অলপ বহি লৈছোঁ আৰু কথা কওঁ যে পূৰ্বাঞ্চল ইউটিউব চেনেল যিহেতু গোটেই পূৰ্বাঞ্চলৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজি এটা দেখাইছোঁ কালি এটা দেখাম আকৌ বেলেগ এদিনা বেলেগ এটা দেখাম ইয়াৰ নেক্সট ভিডিঅ' চাই থাকিব আৰু চেনেলটো ভাল লাগিলে লাইক প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই যোনটো ভিডিঅ' দিওঁ আপোনালোকে তেতিয়া লগে পাব আৰু পূৰ্বাঞ্চলৰ আৰু বহুত জেগা ফুৰিম বুলি ভাবি আছোঁ সেইবিলাকৰ ভিডিঅ' পাই থাকিব নেক্সট